1975 চনৰ পৰা 1977 চনত যেতিয়া ইমাৰ্জেন্সিৰ সময় চলি আছিল সেই সময়ত তাই যেহেতু কংগ্ৰেছৰ এগৰাকী নেত্ৰী আছিল ইমাৰ্জেন্সিৰ বিৰোধিতা কৰি সেইখিনি সময়ত জয়প্ৰকাশ নাৰায়ণে কলকাতালৈ আহিছিল জয়প্ৰকাশ নাৰায়ণ অৰ্থাৎ ক্ৰান্তিকাৰী নেতা সেইখিনি সময়ত গোটেই ইমাৰ্জেন্সিটোৰ বিৰোধিতা কৰি চৰকাৰ আহিছিল বাওপন্থীৰ যোনটো চৰকাৰ আহিছিল কলিজন গভৰ্ণমেণ্ট আহিছিল সেই গোটেই গভৰ্ণমেণ্টটোৰ মেইন মানুহজনেই আছিল আন্দোলনটোৰ মেইন মানুহজনেই আছিল ইন্দিৰা গান্ধীৰ এগেইনষ্টত জয়প্ৰকাশ নাৰায়ণ এই জয়প্ৰকাশ নাৰায়ণ যেতিয়া কলকাতালৈ আহিছিল জয়প্ৰকাশ নাৰায়ণৰ গাড়ীৰ সন্মুখত তাই শুই দি জয়প্ৰকাশ নাৰায়ণ গো বেক বুলি শ্লোগানেৰে কংগ্ৰেছ জিন্দাবাদ নাৰাৰে তাই প্ৰতিবাদ